নমস্কাৰ, আসসালামু আলাইকুম। আশা কৰোঁ আপোনাৰ সকলো ভালে আছে। মোৰ বৰ্তমান ভাল। আজি আহকচোন, মই আজি দহি চিকেন বনাম। কেনেকৈ বনাওঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। এয়া চাওক, কেৰাহী দিলোঁ, তাত মিঠাতেল দিলোঁ, তাৰপিছত মই দিলোঁ পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ধুনীয়াকৈ ভাজি ল'ম। ধুনীয়াকৈ ভাজি ল'ব ৰঙচুৱা হোৱালৈকে, তেতিয়া কালাৰটো ধুনীয়া হয়। তাৰপিছত মই দিলোঁ চিকেনখিনি। এতিয়া চিকেনখিনি দি পেলাই মই ইয়াত দিম আন্দাজমতে নিমখ, তাতে দিলোঁ আলু দুটা। এতিয়া ধুনীয়াকৈ এয়া ভাজি ল'ম। এয়া চাওক, নিমখ দিলোঁ, নিমখ আন্দাজমতে দিব যিমানখিনি দৰকাৰ হয়। মই এতিয়া চিকেন, নিমখ, আলু এইখিনি গোটেইখিনি পিঁয়াজৰ লগত ধুনীয়াকৈ ভাজি ল'ম। তাৰমানে পানীটো একদম চিকেনৰ এয়া পানী ওলাইছে যে একেবাৰে শুকোৱালৈকে ধুনীয়াকৈ ভাজি ল'ম। এয়া তাৰপিছত এইফালে লৈছোঁ, এয়া দৈ লৈছোঁ 4 চামুচ। লৈ একদম ভালকৈ মানে দৈখিনি একদম ক্ৰিমি কৰি ল'ব, পূৰা ফিটি ল'ব দেই। মানে ফিটি নল'লে খাবলৈ ভাল নালাগে, কিবা দৈ ওলাই থাকিব। তাৰপিছতে এয়া চাওক, ধুনীয়াকৈ মোৰ চিকেনখিনি পানী শুকাই গ'ল, ফ্ৰাই হৈ গ'ল। তাত দিলোঁ হালধি, এয়া দিলোঁ জলকীয়া গুড়ি 2 চামুচ। তাৰপিছত জিৰা গুড়ি দিছোঁ 2 চামুচ, সৰু চামুচে ধনিয়া গুড়ি 2 চামুচ। তাত দিলোঁ আদা নহৰু পেষ্টটো। আগতেও দি ল'ব পাৰে আপোনালোকে আদা নহৰু পেষ্টটো, মই এতিয়াই দি দিছোঁ। দি পেলাই এতিয়া ধুনীয়াকৈ এয়া মজাই ল'ম। গেছটো খালি একদম কমাই থ'ব দেই, নহ'বা কি হয় মছলাখিনি জ্বলি গ'লে খাবলৈ ভাল নালাগিব আৰু কালাৰটো বেয়া হ'ব। এতিয়া একদম গেছটো কমাই মই ঢাকনখন মাৰি দিছোঁ। এয়া চাওক, আকৌ মই অকণমান লৰাই লৈছোঁ, কাৰণ তলত লাগি যাব পাৰে ন। ধুনীয়াকৈ লৰাই ল'লোঁ। এতিয়া দৈখিনি মই ধুনীয়াকৈ ফিটি লৈছোঁ, আকৌ এবাৰ ফিটি লৈছোঁ ভালকৈ। 5 মিনিট মই ঠাণ্ডা হ'ব দিলোঁ। এতিয়া এই ঠাণ্ডা হ'ল। এতিয়া মই দৈখিনি এয়া ওপৰত, ঠাণ্ডা হ'লেহে দিব, নহ'বা দৈখিনি ফাটি যাব পাৰে। ঠাণ্ডা হৈ থাকোঁতে এনেকৈ লৰাই ল'ব। গেছটো পিছত জ্বলাই দিব মিক্স কৰাৰ পিছত। এতিয়া মই ধুনীয়াকৈ ফিটি ল'লোঁ। এতিয়া মই গেছটো জ্বলাই দিলোঁ দেই। জ্বলাই পেলাই ঢাকনখন লগাই দিলে চাওক, আকৌ দৈ পাই পানী ওলাইছে অকণমান। আপোনালোকে যদি এনেকৈ খাব বিচাৰে এনেকৈ খাব পাৰিব, কিন্তু মই অকণ জুলীয়াকৈ ৰাখিম যে সেইকাৰণে অকণমান পানী দি দিছোঁ। এয়া পানী দি এতিয়া মই ধুনীয়াকৈ লৰাই ল'লোঁ, আকৌ ঢাকনখন মাৰি দিলোঁ। এতিয়া এয়া চাওক, মোৰ চিকেন ৰেডি হৈ গ'ল খাবলৈ খুব